প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। সকলোকে স্বাগত জনাইছোঁ। শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ হিয়াৰ পৰা উল্লেখ যাচিছোঁ, মৰম যাচিছোঁ। মৰম কিন্তু ধুনীয়া ধুনীয়া ছোৱালী আৰু ধুনীয়া ধুনীয়া বোৱাৰীখিনি অকণমান অকণমান 100 গ্ৰাম 150 গ্ৰামকৈ বেছিকৈ যাচিছোঁ। তাৰমানে বস্তুটো কি হ'ল বুজিছে নাই? টান বৰলা। কিছুমানে চুলি দীঘল বুলি, কিছুমানে চাল ক'লা বুলি, কিছুমানে আকৌ চাকৰি নাই বুলি। তাৰমানে কেনেবাকৈ অকণমান হ'লেও জোকাম খাই লাগিলে অকণমান সুবিধা হয়তো ধুনীয়া ধুনীয়া ছোৱালী আৰু ধুনীয়া ধুনীয়া বোৱাৰীখিনিয়ে 100 গ্ৰাম 150 গ্ৰামকৈ বেছিকৈ যাচিছে। যি হওক ৰঙালী বিহু সন্মিলনৰ সকলো বিষয়ববীয়ালৈ ধন্যবাদ জনাইছোঁ। বহুত এই পবিত্ৰ মঞ্চত অকণমান হ'লেও আমাক সময় দিয়াৰ কাৰণে। এতিয়া বিহু বতৰ